এই ধৰাধামত মহান ব্যক্তিসকল কিছুমান কাৰণ লৈ আহে। এই কাৰণটোৱে হৈছে জুবিন গাৰ্গে অসমীয়া জাতিটোৰ উদ্ধাৰৰ হেতুকে মানৱ জীৱনক উদ্ধাৰ কৰিবলৈ কাৰণে হয়তো এই ধৰাধামত আহিছিল আৰু খুব কম দিনৰ সময়ত তেওঁৰ যিখিনি কৰ্তব্য আৰু যিখিনি মানৱৰ কাৰণে কৰিবলগীয়া কাম, জাতিটোৰ কাৰণে কৰিবলগীয়া কাম, সেই সময়খিনিতে ইমান অলপ সময় নষ্ট নকৰাকৈ প্ৰতিটো মুহূৰ্তত উদ্ধাৰৰ হেতুকে তেওঁৰ প্ৰতিটো ক্ষণতে অসমীয়া জাতিৰ গান গাইছিল, মানৱ জীৱনৰ জাতিৰ গান গাইছিল, মানৱ কল্যাণৰ গান গাইছিল। এই মহান শিল্পীগৰাকী 1962 চনত জন্মগ্ৰহণ কৰি 52 চনৰ বয়সতে ইহলীলা সম্বৰণ কৰিলে। আমি অসমবাসীয়ে প্ৰথমতে তেওঁৰ আত্মাক সদগতি কামনা কৰিছোঁ। তেওঁৰ মহান আদৰ্শ এয়াই যে কি তেওঁৰ খুব কম সময়ৰ ভিতৰত 40টা ভাষাত আৰু 38,000 গীত তেওঁৰ মানৱ জীৱনৰ কাৰণে এৰি থৈ গ'ল। আমাক উন্নতকৰণৰ কাৰণে, আমাৰ জাতিটোৰ ক্ৰমাগতভাৱে আগবাঢ়ি যাবলৈ কাৰণে তেওঁ এইখিনি সাধনা কৰি আমাক দি থৈ গৈছে। এইখিনি কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যে কি নহওক, আমাৰ ভাৰতত, আমাৰ সৰ্বভাৰতৰ যিটো সাংস্কৃতিক দল আছিলে, সেই সাংস্কৃতিক দলৰ এটা কথা ক'বলৈ বিচাৰিছোঁ যে কি ভাৰতত যিটো গীত ভাৰত শিল্পীসকলে গাব পৰা নাছিলে, ইয়ে আলি গানটো আমাৰ যিজন এ.আৰ. ৰহমানে গীত গাব নোৱাৰা কণ্ঠটো সি তৎক্ষণাত 1 মিনিট সময় নোহোৱাকৈ অকল অসমকে নহয় ভাৰতক উপহাৰ দি থৈ গৈছে। এনে এজন মহান শিল্পীক দুষ্কৃতিকাৰীয়ে আজি এনেকুৱা এটা কুকল্প লগাইছিলে, সেই কল্পটোৰ পৰা তেওঁ ৰেহাই নাপালে। যিখিনি তাৰ মনৰ কল্পনা আছিল, অসমক দিবলৈ আছিলে আৰু হয়তো বহুত থাকি গ'লগৈ। আমাৰ মৰমৰ জুবিন গাৰ্গক আমি হৃদয়ত ৰাখিছোঁ। আৰু এটা কথা আমি বাৰে বাৰে মনলৈ আহিছে যে কি তেওঁ ডমেষ্টিক হ'বলৈ মন কৰা নাছিল। তেওঁ নিজৰ পত্নীক কৈছিলে যে কি মই ডমেষ্টিক হৈ থাকিবলৈ মন নাই, মোৰ ঘৰখন জংঘল, মোৰ সৰ্বভাৰতত আছে মোৰ ঘৰখন, মোৰ অসমত, সৰ্বভাৰতত, বিশ্ব পৃথিৱীত আছে মোৰ ঘৰখন। তাৰ কাৰণে তেওঁ কণ্ঠৰ দ্বাৰা মানৱ জীৱন কল্যাণৰ কাৰণে তেওঁ বহুতখিনি কষ্ট কৰি গ'ল। এতিয়া কথা হ'ল কি, যি দুষ্কৃতিকাৰীয়ে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক ইমান নিষ্ঠুৰভাৱে হত্যা কৰালে, তেওঁক আমি কঠোৰ গৰিহণা দিছোঁ। আৰু আমি বেলেগুৰি যুৱ সংঘৰ তৰফৰ পৰা এই মেছেজ পঠিয়াব বিচাৰিছোঁ, এইটো এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ, এই দুষ্কৃতিকাৰীসকলক অতি সোনকালে শাস্তি দিব লাগে। আৰু এটা কথা আমি চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ যে তেওঁ যিখিনি কাম কৰি গ'ল, যিখিনি কষ্ট কৰি গ'লগৈ, যি মানৱ সেৱা কৰি গ'লগৈ, তাৰ প্ৰতি চৰকাৰেও ভাৰত ৰত্ন উপাধি দিব লাগে বুলি আমি বেলেগুৰি অমৰজ্যোতি সংঘ আৰু বেলেগুৰি ৰাইজৰ গাঁওবুঢ়া আদি যথেষ্ট আবাল বৃদ্ধ বনিতাসকলে আমি অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছোঁ। তেওঁ যাতে ভাৰত ৰত্ন পায়, তাৰ বাবে আমি চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ। আৰু এটা কথা, জুবিন গাৰ্গৰ এই এটা তুলনা দিব বিচাৰিছোঁ। যিটো কথাছবি ইতিমধ্যে বৈজ্ঞানিক যুগত কথাছবিৰ ঘৰবিলাকত লুপ্ত হৈ গৈছিল, তেওঁৰ উদ্ধাৰকৰ্তা এইজনে আছিল আমাৰ অসমৰ শিল্পী, মৰমৰ শিল্পী, হিয়াৰ আমঠুৰ শিল্পী জুবিন গাৰ্গ। তেখেতৰ অবিহনে আমি বহুত আঘৰুৱা হৈ পৰিছোঁ, আমি ভাগৰুৱা হৈ পৰিছোঁ। আমি কেনেকৈ পাম আৰু এজন জুবিন গাৰ্গ কেনেকৈ পাম? ইয়াৰে আমাৰ প্ৰত্যেকজন যুৱকৰ হৃদয়ে হাড়ে হিমজুৱে উপচি পৰিছে। তাৰ বাবে আমি জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে আজি বেলেগুৰি ৰাইজে এই আদ্য শ্ৰাদ্ধ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ভগৱন্তই কৃপা কৰক, তেওঁৰ আত্মাৰ সদগতি দিয়ক আৰু তেওঁ কৰি থৈ যোৱা কাম, তেওঁ আধাৰুৱা কামবোৰ আমি উঠি অহা প্ৰজন্মই আখৰে আখৰে পালন কৰি মানৱ কল্যাণৰ কাৰণে আগুৱাই যাবলৈ প্ৰেৰণা দিয়ক, তাৰে কামনা ৰাখি আজি আমি বেলেগুৰি অমৰজ্যোতি সংঘৰ উদ্যোগত আমাৰ সকলোৱে হিয়াৰ আমঠু
সকলোৰে আমাৰ প্ৰাণোপ্ৰাণ জুবিন গাৰ্গৰ যি মৃত্যু আছিল, মৃত্যু হৈছিল অনাকাংক্ষিত মৃত্যু, সেই মৃত্যুত আজি আমি তেখেতৰ আদ্য শ্ৰাদ্ধ পাতিছোঁ। তেখেতৰ আদ্য শ্ৰাদ্ধৰ আমি পতা নহয়, ৰাইজৰ সহযোগত আমি আদ্য শ্ৰাদ্ধ যি আয়োজন কৰিলোঁ, এই আয়োজনত সকলো ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ এই শ্ৰাদ্ধখনিত অংশগ্ৰহণ কৰিছে। যিসকল আহিলে আলহী আৰু গাঁৱৰ সকলো বাসীলৈ আমি অমৰজ্যোতি সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে যি জুবিন দাক হত্যা কৰিলে শ্যামকানু মহন্ত আৰু হৃদাৰ্থ শৰ্মা, তেখেতসকলক মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী জনাওঁ যে এই দুজনক অনতিপলমে নহ'লে গুলীয়াই মাৰক, নহ'লে ফাঁচি দি মাৰক। আমাৰ এই মঞ্চৰ পৰা আমি দাবী জনাওঁ। কাৰ্বি আংলং হাৰাঘাট বেলিগুৰি অমৰজ্যোতি সংঘৰ তৰফৰ পৰা আমি দাবী জনাওঁ যে সেই দুজন হত্যাকাৰীক নহ'লে গুলীয়াই মাৰক অসম চৰকাৰে, নহ'লে ফাঁচি দি মাৰক। আমি এই দুটাই দাবী উত্থাপন, নহ'লে আমাৰ ৰাইজক গতাই দিয়ক। আমি ৰাইজে কি কৰিব লাগে তাৰ শাস্তি ব্যৱস্থা কৰিম। জয় জুবিন দা, জয় জুবিন দা।